আগতে আমি টৰ্চ লাইটৰ আছিলোঁ আমাৰ মানে কাৰণটো বহুত আছে এনেকৈ আমি এতিয়ালৈকে মাটিৰ পাটাটো পোৱা নাই নাইবা আমি শিক্ষা দীক্ষাৰ ইমান অধিকাৰ পোৱা নাই অভিজ্ঞতাটো বহুত আছে ছাৰ আমাৰ এইটো কাৰণে আমি এই নাঙলত আমি জইন কৰিলোঁ আমি আমাৰ এই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ঠিক আছে আর আমাকে হচ্ছে তো ক'বলৈ বহুত দুখৰ কথা আগত যেনেকা বিপিএফ দল আছিলে ইমান ভাল ভাল ঘৰ বাৰী পাই আছিলে ঘৰ দুৱাৰ আৰু এতিয়া ইউপিপিলত আছিলে ইউপিপিলত আমাৰ 1 নং লটমাৰী এটাও ঘৰ পোৱা নাই সেইকাৰণে আকৌ ইয়াতে আহিব লাগে নাটক কৰি থাকে আগতে যেনেকা কৈছিলে আমি বিপি আমাৰ চৰকাৰ যদি জিতিলে আমি সব মাটি পাত্তা আৰু ইষ্টি দিব সব এইগিলা কৈছিলে এতিয়ালৈকে নাই এতিয়া আকৌ আহিছে নিৰ্বাচন আহিছে নিৰ্বাচনৰ ভিতৰত একো পোৱা নাই সেইকাৰণে তাক এৰি কেনে এইটো নাঙলত যোগদান কৰিছোঁ ক'ত যাওঁ ঘাঁহ কাটিলে আমাৰ দামৰাকেইটাই বিলৰ ঘাঁহ নহ'লে একোৱে নাখা হৈছে মোৰ কেইটাৰ একেই বাজনা শুকান খা নাখয়েই বজাৰৰ পৰা সেউজীয়া চশমা পিন্ধাই দিলোঁ এতিয়া সিহঁতৰ খাৱাৰ কিমান উৎপাত চশমা পিন্ধে তই খুৱাই থাক তই গুৰু চশমা পিন্ধিব যা আগতে নিজেই সেউজীয়া চশমা পিন্ধা যোৰ খুলি পেলা মানে আৰু কি হ'ব যোৱাবাৰ ইলেকশ্যনৰ সময়ত ইউপিপিএলৰ নেতাবিলাকে মাটিৰ পাট্টা দিম বুলি কৈছিল নহয় দিলা আৰু প্ৰতিটো ভোটৰ এগেইনষ্টে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল নহয় দিলা টিয়াৰ এগ্ৰিমেণ্ট কৰিছিল নহয় কিবা কাম হ'লা গৰু চশমা পিন্ধাব নালাগে আগতে তই পিন্ধা চশমাযোৰ খুলি পেলাবা কিবা শুনা পাইছা না ৰাইজে এবাৰ হাগ্ৰামাৰ লগত তহঁতেও উঠ জাগ উফৰাই দিয়ক স্বেচ্ছাচাৰী শাসকক নাঙলৰ ছবিত ভোট দিয়ক হাগ্ৰামাৰ হাত মজবুত কৰক বিপিএফৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ